সৰু সূতাৰ চেলেংখনি দিয়া সৰু ভনী বিহু মাৰিবলে যাঙে গোবিন্দাই ৰাম হয়নে দেহা হেল্ল' এভৰিৱান গুড মৰ্নিং গাইজ আজি ৰাতিপুৱাতে উঠিয়ে ভিডিঅ' বনাইছোঁ কাৰণ আজি হৈছে গৰু বিহু আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ৰাতিপুৱাতে ভিডিঅ' বনাইছোঁ কাৰণ আমাক মায়ে পঠিয়াইছে পথাৰলৈ আৰু পথাৰত কি কাৰণে পঠিয়াইছে আপোনালোকক দেখাই আছোঁ তো চাই থাকক এইফালে মই দেহাক লৈ গৈ আছোঁ কাৰণ দেহাও মানে বাহিৰলৈ ওলাবলৈ উৎপাত কৰি আছিলে তো গৈ আছোঁ চাই আহোঁ মানে বস্তু এটা তো লেটছ গো আইও মাম্মি 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 দেহা আৰু মই পথাৰত আহি পালোহি আৰু পথাৰত একচুৱেলি আমাক গৰু চাবৰ কাৰণে পঠিয়াইছিলে মানে মায়ে কৈছিলে কি গৰুকেইজনী শুই আছেনে থিয় হৈ আছে সেইটো চাই আহা বুলি মানে আগৰ পৰা এটা বিশ্বাস আছে কি গৰু বিহুৰ দিনা যদি ৰাতিপুৱাতে মানে গৰু থিয় হৈ থকাকৈ দেখে তেতিয়াহ'লে এইটো বছৰত মানে পানী সোমাব তেনেকুৱা টাইপ আৰু যদি শুই থাকে তেতিয়াহ'লে পানী নোসোমায় তেনেকুৱাকৈ মায়ে কৈছিলে ক'লে আৰু মই দৌৰি গুচি আহিলোঁ চাবৰ কাৰণে বুলি কিন্তু ইয়াত আহি দেখিছোঁ গৰু এজনীও নাই চাওকচোন চাৰিওফালে গৰু নায়েই দেখিছেনে ক'তো গৰু নাই মানে আছে মৌ দুজনী আছে সৌ তাত থিয় হৈ আছে বাৰু কিন্তু গৰুকহে চাব কৈছে সেইটো কাৰণে দেহা আৰু মই এতিয়া উভতিছোঁ যিহেতু গৰু এজনীও নাপালোঁ তো চাই থাকিব আপোনালোকে ভিডিঅ'টো এইফালে আমাৰ দেহা সিটো একদম গৰু ছাগলী দেখিলে একদম আও আহ আহ তেনেকৈ মাতে মানে আমাৰ মিচিঙত মাতে আৰু তো গৈ থাকোঁগৈ মাতি দিয়াচোন এবাৰ আও আহ আহ আও কোৱা গা পা ধুই মেলি এতিয়া মই আহি গ'লোঁ কৰিণাহঁতৰ ঘৰত আৰু ইয়াতে আহিয়ে পিঠা খাইছোঁ দেখিছেনে এইফালে পুৰা পিঠা বনাই আছে হাই তালি মাৰিছানে পিঠা বনাইছা পিঠা বনাই আছে ধুনীয়াকৈ আৰু মই খাই আছোঁ দেই এইফালে আমাৰ কুন্দুলি পিঠা বনোৱাত ব্যস্ত এইফালে আকৌ আমাৰ গুণে বাইদেউ কিমান বনালে দেখুৱাইছোঁ আপোনালোকক এইফালে চাওক একদম পুৰি নিচিনাকৈ এয়া চাওকচোন ফুলি ফুলি গৈছে গাইছ এতিয়া আমি ওলাইছোঁ চব্জি বিচাৰিবলৈ আজি হেনো 101 বিধ চব্জি খালে বেমাৰ আজাৰ কম হয় নাজানো কিমান দূৰ সঁচা কথাটো সেইটো কাৰণে ওলাইছোঁ আৰু বিচাৰিবলৈ ক'ত ক'ত বিচাৰিব লাগিব ঠিক নাই আৰু 101 বিধ পাওঁ কি নাপাওঁ সেইটোও নাজানো দেই কিন্তু ওলাইছোঁ আৰু আপোনালোকে চাই থাকক আপোনালোকক দেখুৱাই যাম পাওঁ নে নাপাওঁ আৰু আজি ৰাতিপুৱা আপোনালোকক মই গৰু গা ধোৱাটো দেখাব নোৱাৰিলোঁ যিহেতু কিবা এটা প্ৰব্লেম হ'ল চ' মানে দেখুৱাব নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব এইফালে আছে আমাৰ মাইনা হাই কোৱা মাইনা লাজ কি ক'ম আৰু এইফালে কৰিণা আছে তো আমি সকলোৱে মিলি মিলি এতিয়া যাম আৰু চব্জি বিচাৰি এইফালে আমাৰ বাইদেউহেঁতি পূৰা মানে মেহেন্দি লগোৱাত ব্যস্ত হৈ আছে দেখিছেনে মেহেন্দি তো চাই থাকিব দেই গাইছ আমি এতিয়া গৈ থাকোঁ ক'ৰ পৰা বিচাৰিম ঠিক নাই আৰু বিচাৰি পাম কি নাপাম সেইটোও নাজানো চাই থাকক আৰু এয়া 2 বিধ পালেই কি 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 আনিছা এইটো 2 বিধ পালোৱেই আৰু বিচাৰি লওঁ ধৰা তুমি তাই এতিয়া আহিছে আৰু এজনী এইফালে লৈছে শেষতে আপোনালোকক দেখামগৈ আৰু কি কি চব্জি পালোঁ নাপালোঁ কি কথা গোটেইখিনি চলো এতিয়া আমি বিচাৰি গৈ আছো চব্জি পাম নে নাই ঠিক নাই ক'ত ক'ত গাইছ মই ৰাস্তা ৰাস্তা লিষ্ট বনাই গৈছো দেখিছেনে চব্জিৰ লিষ্ট বেলেগ লিষ্ট নহয় আকৌ চব্জি চব্জি কোনে কোনে খাব এইটো খাবই মন যোৱা নাই ইমান ধুনীয়া ফুল এইটো কোনে খাব আমি খাম আকৌ আমি দুজনে ভিডিঅ' কৰি থাকোঁতে হেঁতি আকৌ সৌফালে আগবাঢ়ি গ'লগৈ দেখিছেনে তামাম স্পীড হেঁতি গৈ আছোঁ বিচাৰি বিচাৰি এতিয়ালৈ 26টা হৈছে আৰু দেখিছেনে মোৰ হেণ্ড ৰাইটিংটো ইগন'ৰ কৰক দেই যাহা তাহা লিখিছোঁ আৰু ইমান কি ডিছকাশ্যন চলিছে জানো হেঁতিহে জানে আৰু
क्या है ये গোৰা চাওঁ ইমান হৈছেগে আৰু চব্জি মানে গোটেইকেইটা পৰা এটা দুটা তেনেকে লৈছো এয়া দেখিছেনে 35 হৈছেগে আৰু নিমপাতো খাই নেকি দৰাগলা নেখায় আমাক মাৰিব লৈছে নিমপাত খুৱাব লৈছে চব্জি বিচাৰি বিচাৰি একেবাৰে শেষৰ ঘৰলৈ আহিলো আৰু তাই এফালে চাওক কি চুৰ কৰিছে অমিতা ছিঙি দিছে বেলেগৰ ঘৰৰ পৰা পকা অমিতা এতিয়া আমি খামগে ঘৰত মানে এইটো খোৱাৰ আগত 45 হৈছেগে আৰু 45 গাইছ এতিয়া আমি উভতিছোগে আৰু ইয়াত আৰু চব্জি নাই নেকি মানে আমি জনা বেলেগ আছে যদিও নাজানো আমি নজনা গৈছোগে আৰু মই আগে আগে গৈ আছো হেতি পিছফালে আহি আছে आगे आगे चले हम पीछे पीछे तुम लोग आ जाओ ইমান ৰাইখক দেখিছেনে বাৰু চাঙৰ তলৰ পৰা পিঠা খুজিছে এই ৰাইখ মেইন ৰাইখ এইজনী অকল ফুলে বিচাৰি থাকে আমি আহি এতিয়া পথাৰত আহি পালোহি চাওক কেনেকুৱা হৈ আছে মাটিখিনি শুকান হৈ আছে একদম বাইদেউ কেনেকুৱা লাগিছে বেয়াকে ভাল লাগিছে বোলে এইফালে আমলৈ ঢেৰ আমলৈ আমি ল'মগে গাইস এইটো কি চব্জি আপোনালোকে জানেনে আমি নাম নাজানো জানে যদি আপোনালোকে কমেন্ট কৰিবচোন কি চব্জি হয় এইটো খাই বোলে সেইটো কাৰণে লৈ লৈছো এইফালে হাতত এইটো কাৰ পেটত যাব মই নাজানো কিন্তু দে তোমাৰ পেটতে যাব চাবা ঔষধ হয় বোলে যতে পাই ততে খোৱা অনলি খোৱা আমি আহি পালোহি আমাৰ বৌহেতৰ ঘৰত আৰু ইয়াত ধুনীয়াকে পিঠা বনাই আছে ভণ্টিয়ে চাওক এইফালে বাইদেউ খালে দে দো ভিক্ষাৰী কো দে দো ভাগৰ লাগি গৈছে বেচেৰি কিজনী চব্জি বিচাৰি এতিয়া আমি ৰেষ্ট লৈছো আৰু এইফালে খুৰীহেতৰ ঘৰত আহিলো আৰু খুৰীয়ে বিচাৰি দিছে আমাক চব্জি কাৰণ আমি চিনি নাপাওঁ ইমানকে কেৰেলা ললো আৰু খুৰী হাই কৈ দিয়ক হাই দিছে দেই আমাৰ খুৰী গাইছ আমি চব্জি বিচাৰি ভাগৰি পৰিলো এইফালে মোবাইল চোৱাৰ এতিয়া ব্যস্ত হৈ আছে বাইদেউ কেইটা হ'ল চাওঁচোন কেবিধ হ'ল 72 এতিয়া আৰু নিবিচাৰো মানে প্ৰিয়ংকাৰ মাকহেতি বিচাৰি দিব আমি এতিয়া যাওঁ আমলৈ পাৰিবলৈ তো চাই থাকক এইফালে আমাৰ বাইদেউ ৰেডি হ'লেই পাৰিবলৈ যাই আছো আমি যাই আছো এতিয়া আমলৈ বিচাৰি ঢেৰ আছে কিন্তু ওখ হৈ পাৰিব নোৱাৰি পাৰিনে আছে যুদ্ধ মজা গাইছ এয়া চাওক ফাইনেলি আমলৈ পাৰি ললো ঢেৰ পৰুৱা দেখিছেনে মামি ওচৰত যাবই ভয় লাগিছে সেইকাৰণে দূৰৰ পৰাই ভিডিঅ' কৰি আছো এয়া চাওক এইফালে সকলোৱে চাইড হৈ আছে মানে পৰুৱাৰ ভয়ত এইফালে আছে আমলৈ আৰু সকলোৱে চাইডত আছে দেখিছে ঢেৰ পৰুৱা সেইকাৰণে ভয়তে পলাই আছো আৰু পৰুৱা চেচ দিলে
এইফালে আমাৰ বাইদেউ হেতি ব্যস্ত হৈ আছে কামত আৰু পৰুৱাই কামুৰি চেচ দিছে দেই মোক পৰুৱা কামুৰা নাই নেকি নকব আৰু একদম তাই বেছি কষ্ট কৰিছে বেচেৰীজনী কি তুমি কি মই চবতছে আৰাম কৰিছো কি মেনেজাৰ নেকি অৰ্ডাৰ দি আছা মই গ'লগে বুলি ভাবিছো তাই গ'লগে বুলি তাত বহি আছে বান্দৰ লিখিয়াকে এইফালে আকৌ ব্যস্ত ফোনত এইকেইজনী বেছিকে পাব দেই কামো কৰিছে বেছিকে নে কি কোৱা সমানে কাম ন চব নাখাওঁ তোমালোকক বেছিকে দিম দেহাজনী এইটো যে খাই পিনি যে মই শকত নহয় আৰু মই কৈছো বেছিকে দিব নালাগে আৰু ৱাও ৱাট এন আইডিয়া শৰ্টকাট বোলে বাল্টিন দি ল'ব কৈছো পানী কিন্তু পুৰা মানে বাকেট নিছে ঠিকে আছে পৰুৱা পাৰি আছিলো তাৰপিছত এইফালে দেখিছেনে এক্সিডেণ্ট এটা হ'ল বোলে মানে দলঙৰ পৰা পৰিলে কাৰণে চাব আহিলো ঢেৰ মানুহ সেই কোৱান মই আমি কিনমা হো পাওঁ এইফালে চাওক ইমানখিনি পালো আমি আৰু চাওক ধুনীয়াকে চাফা কৰি ললো দেখিছানে ইয়াতো আছে কেইটামান নাই আৰু আছে নহয় আৰু এইফালে সকলোৱে চাই আছে টিভি এতিয়া ইহঁত কাম কৰা নাই আৰু যেতিয়া খাবলৈ ৰেডি কৰিব তেতিয়াহে চবে জাম মাৰি আহিব আৰু খাবৰ কাৰণে এইফালে আমাৰ গৰু বিহু স্পেচিয়েল ইয়াত আছে আমাৰ আমলৈ আৰু ইয়াত আছে আমাৰ 101 বিধ চব্জি এতিয়াও 101 বিধ হোৱা নাই আৰু কেইটামান আছে আনিম খাম আৰু বনাই মেলি তো চাই থাকক ভিডিঅ'টো দেই এইফালে অমিতাও আহি গ'ল খাই লওঁ লৈ লো এক এইফালে আমাৰ চব্জি বনি আছে চাওক দেখাত একদম টেষ্টি টেষ্টি লাগিছে কিন্তু কি হয় নাজানো সঁচাকে দেই খাই মৰিম নে জিম নাজানো আৰু বেমাৰ আজাৰৰ পৰা কম হ'বলৈ কাৰণে খাইছো কিন্তু কি হয় নাজানো কিয় মৰিম আকৌ এইফালে আমাৰ খানা পিনা হ'ল ৰেডি এয়া দেখিছেনে এইফালে আছে আমাৰ দেখিছেনে এয়া এইফালে চাওক আমাৰ পাৰ্টি আৰম্ভ হৈ গ'ল দেখিছেনে এইফালে আপং আৰু এইফালে আমলৈ তো খাই লওঁ আজিৰ ভিডিঅ'টো পুৰা দীঘল হ'ব চাগে দেই মানে অথনিৰ পৰা ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰি আছো আৰু কিমান দীঘল হয় নাজানো এইফালে আমাৰ মাইনা আপং বাকি আছে খাইছা কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মজা ৰান্ধনি মই হয় মই দুটাৰে ৰান্ধনি খোৱা খোৱা ভালকে খোৱা সেইফালে আছেগে দুজনী লাজতে একদম ভিতৰত সোমাই আছেগে এতিয়া আমিও খাই লওঁ ইয়াৰ পৰা পিনুক ভিতৰ
নিচে দেওলা তাপ দেওলা আছি অনেক দূরা খোৱা বোৱা হৈ গ'ল আৰু মোক দেখিছেনে অৱস্থা মোৰ কেনেকুৱা হৈ গ'ল একদম মানে চুলিখিনি ওলট পালত হৈ অৱস্থা নাই আৰু খাই বৈ হৈ গ'ল এতিয়া অকণমান টাইম নাচিম আমি গান বজাই মেলি তাৰপিছতে ঘৰলৈ যামগৈ তো মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব হা এইফালে আমাৰ ব্লুটুথ কানেক্ট কৰিলেই নাচিম আৰু হয় নাই নে কি কোৱা আপং খালি অকণমান টাইম নাচো বাই বাই এইফালে কেইজনী মানে শুলেই আমাৰ খাই মই পিঠি এবাটি খাই পিনি এনেকুৱা অৱস্থা ৰাম 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 ৰাম